এই গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ খবৰ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালেই ইমান বেয়া নহয় কিন্তু বহুত দিন ভিডিঅ' দিব পৰা নাই মোৰ চেনেলটোত সেইবাবে প্ৰথমতে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু ভিডিঅ' দিব নোৱাৰা কাৰণটো হ'ল এইয়া মই নতুন ঘৰ বনালোঁ পাহৰ আৰু দেই দেখি পাইছে নতুন ঘৰ বনালোঁ আৰু লগতে এতিয়া খেতিৰ দিন আৰু ঘৰ চৰ বনাই থাকোঁতে সময় ইমান নহয় ভিডিঅ' বনাবলৈ সময় পাওঁ মই এডিটিঙত বিশেষকৈ টাইম নাপাওঁ চ' ৰাতি এডিটিং কৰিবলৈ অলপ অসুবিধা পাওঁ মই টোপনি লাগে ভাগৰ লাগে আৰু এতিয়া খেতিৰ দিন ধান চান কাটি আছে আৰু বিশেষকৈ এতিয়া ভিডিঅ' বনাব সময় নোপোৱা কাৰণটো হ'ল এইয়া ধুন এবাৰ হাঁহি দিয়াচোন এবাৰ হাঁহি দিয়া মানে দিনটো এনেকেই বেটাৰ লগত খেলি থাকিব লগা হৈছে মাকজনী ধান দাবলৈ যায় আৰু এতিয়া মই 12টামান বজাত লৈ যাম আৰু ইয়াক গাখীৰ খুৱাবলৈ ন তুতু খাবলৈ যাম ন ক'ত যাম ভুং ভুং যাম ন তো গাইছ এনেকৈ দিনটো এতিয়া পাৰ কৰিব লাগিব তো কি কৰিম ভিডিঅ' চিডিঅ' বনাব সময় পোৱা নাই তো আপোনালোকে বেয়া চেয়া নাপাব কামবোৰ খতম হ'লে নতুনকৈ আকৌ ভিডিঅ' আনিম ভাল ভাল কণ্টেণ্টৰ বনাব চেষ্টা কৰিম চ' বাই বাই টাটা ধুনু টাটা টাটা কৈ দিয়া টাটা কৈ দিয়া